সমুদ্ৰতীৰত অঘটন সেলফি ল'বলৈ গৈ প্ৰাণ গ'ল পৰ্যটকৰ ঢৌৱে উটুৱাই নিলে পৰ্যটকক ভয়ংকৰ এই দৃশ্য গোৱাৰ বাগাঞ্চল সাগৰৰ তীৰত তিনি পৰ্যটক সমুদ্ৰৰ শোভা চাই মজগুল ব্যস্ত সেলফি তোলাত এনেতে হঠাৎ এটা পৰ্বত সমান ঢৌ ঢৌৰ প্ৰচণ্ড খুটাত চিটিকি পৰিল তিনি দুগৰাকী উভতি এজন আৰু ঘূৰি নাই মৰ্মান্তিক এই অঘটনৰ দৃশ্য মোবাইল কেমেৰাত বন্দী হ'ল আন এজন ফটোগ্ৰাফাৰ ঘটনাটো